কোচ ৰাজবংশীসকলৰ মেইন কথাটো আছিলে তেওঁলোকক জনজাতিকৰণ কৰা। জনজাতিকৰণৰ মূল কথাটো আছিল তেওঁলোকক ৰাজনৈতিক ক্ষমতা দিয়া। ৰাজনৈতিক ক্ষমতাৰ কথাটো আছিল তেওঁলোকক য'ত য'ত আমাৰ সংৰক্ষিত চিট আছে তাত জনজাতি হ'লে তেওঁলোকে MLA উঠিব পাৰিব। সেইটোৱে মূল কথা আছিল। আজি ইয়াত সেইখিনি হৈছেনে নাই, ভোট দিয়া সময়ত প্ৰত্যেকজন কোচ ৰাজবংশী মানুহে BTR এলেকাত জনজাতি পালোনে নাই, তেওঁলোকে সেই ক্ষমতা যিটো কাৰণে কৰিছিল সেই কথাখিনি তেওঁলোকে সাব্যস্ত হৈছেনে নাই, সেই কথাখিনি উত্তৰ ভোটৰ বাকচৰ দ্বাৰা দিব। এমুঠিমান তেনেধৰণৰ কোনোবাই পদ দিছে, সকলো ঠাইতে থাকে। তেনেকুৱা পদ পোৱা মানুহ দুই এটা দি গোটেই কমিউনিটিটো নহয়। কোচ ৰাজবংশীয়ে হওক, বাকী 6 জনগোষ্ঠী হওক, এই সকলো শ্ৰেণীৰ সেই সকলোৰে কথা আছিল যে জনজাতিকৰণ কৰিব লাগে, ৰাজনৈতিক ক্ষমতা দিব লাগে। আজিতো তেওঁলোকে যিটো কোচ ৰাজবংশী যিটো আপোনাৰ অট'নমাছ কৰিছে সেইটোতো আজি BTR এলেকাত নহয়, তাৰমানে BTR কোচ ৰাজবংশী এলেকাত নপৰে নেকি? আজি আপোনাৰতো নগাঁৱৰ কোচ ৰাজবংশীসকলে তাৰ কাৰণে একো সুবিধা পোৱা নাই, তেওঁলোকে ছেটেলাইট ছিষ্টেমতো ইয়াত কৰা নাই। তাৰমানে BTRৰ যিটো তেওঁৰ দাবী সেই দাবীটো তেওঁ কোচ ৰাজবংশীসকলক নকৰিলে, আৰু সেইকাৰণে এমুঠিমান কোচ ৰাজবংশী লোকক এনেদৰে কৰাৰ ফলত বেছিভাগ কোচ ৰাজবংশী মানুহে এই কথাটো ভাল পোৱা নাই। নিৰ্দেশক্ৰমে সমগ্ৰ অসমত প্ৰত্যেকখন জিলাতে আজি দুখীয়া বিৰোধী যি নীতি আজি BJPয়ে লৈছে, সেই মূল্য বৃদ্ধিৰ প্ৰতিবাদত আমি আজি সকলোতে অৱস্থান ধৰ্মঘট আৰম্ভ কৰিছোঁ। কিন্তু অতি দুখৰ বিষয় যে কোকৰাঝাৰ জিলাৰ আজি আমি এই গোসাইগাঁৱত আমি এপ্লাই কৰিছিলোঁ যে আমি গোসাইগাঁৱত এই অৱস্থান ধৰ্মঘট কৰিম। আমি ফৰ্মেলি আমি এপ্লাই কৰিছিলোঁ, এয়া SDO চিভিলক আমি দিছিলোঁ যে আমি গোসাইগাঁও কমলনাথ ক্লাবত আমি আজি অৱস্থান ধৰ্মঘট কৰিম, য'ত আমাৰ সংসদ ৰিপুণ বৰা ডাঙৰীয়া থাকিব, আমাৰ বিধায়কসকল থাকিব, কংগ্ৰেছৰ বিভিন্ন জাতি জনগোষ্ঠীৰ নেতাসকল থাকিব। সেই যিটো আমি এপ্লিকেশ্যন দিছিলোঁ সেইটো আমাৰ সমলি নাকচ কৰিছে আৰু আমাক তাত পাতিবলৈ নিদিলে। আৰু আজি সেইকাৰণে আমি আজি এখন পত্ৰ যোগে আমি আজি চিফ ইলেক্টৰেল অফিচাৰ আমি কমপ্লেইন দিছোঁ যে এই প্ৰশাসন, পুলিচ প্ৰশাসন আৰু চিভিল এডমিনিষ্ট্ৰেশ্যন আৰু পুলিচ এডমিনিষ্ট্ৰেশ্যন যাতে নিৰপেক্ষ হৈ থাকে, আমি এইটো আমি তেওঁলোকে পঠিয়াইছোঁ ইমেইল যোগেদি। আৰু এতিয়া আমি নিজ হাতেৰে গৈ ৰিপুণ বৰা ডাঙৰীয়াৰ নেতৃত্বত আমি SDO চিভিল গোসাইগাঁৱত এই পত্ৰখন আমি হাতে হাতে দিম। আজি আপোনালোকে দেখিছে যে ৰাইজ আজি জুৰুলা হৈছে, পেটৰ ভোকত কলমলাই হৈছে বিভিন্ন বয় বস্তুৰ দাম বৃদ্ধি হোৱাৰ কাৰণে। আজি আপোনালোকে দেখিছে যে এনেই কৰোণা মহামাৰীত মানুহ অতিষ্ঠ হৈছে, মানুহৰ হাতত টকা পইচা নাই, বস্তু কিনিবলৈ মানুহৰ হাতত পইচা নাই। এই সময়খিনিত মানুহৰ পেট্ৰলৰ দাম 100 টকা কৰিছে, ডিজেলৰ দাম 100 টকা চুঁ। আজি আপোনালোকে দেখিছে যে মিঠাতেলৰ দাম যি 70 টকা আছিল সেই মিঠাতেলৰ দাম আজি 225 টকা আজি হৈছে। আজি আপোনালোকে দেখিছে গেছৰ দাম 450 থাকোঁতে তেওঁলোকে আধা কৰি দিম বুলি চৰকাৰ কৰিলে, ৰাইজক প্ৰতিশ্ৰুতি দিলে, আৰু আজি গেছৰ দাম 1000 টকালৈ বৃদ্ধি পালে। গতিকে এইবোৰী সমস্যাই মানুহক আগুৰি ধৰিছে। বিভিন্ন মানুহৰ আজি চাকৰি বাকৰি গৈছে, 1 লাখ চাকৰি দিম বুলি কৈছিল, এতিয়া চাকৰি দিওঁতেতো দূৰৰ কথা 20 লাখ মানুহৰ চাকৰি যাব বুলি আজি পত্ৰ পত্ৰিকাৰ প্ৰথম পৃষ্ঠালৈ আহিছে। সেইকাৰণে আজি আমি এই গোসাইগাঁৱৰ জৰিয়তে এই উপনিৰ্বাচনৰ ক্ষেত্ৰতো আমি ৰাইজে সিদ্ধান্ত লৈছে যে আজি আদিবাসী লোকজনক আমি এজন প্ৰাৰ্থী দিছোঁ। সেই আদিবাসী লোকজনৰ আজি সকলোৱে আজি একদম সহজ সৰল লোক, তেওঁ সকলোৰে প্ৰিয়। সেইকাৰণে আজি আপোনালোকে দেখিছে বড়ো ভাইসকলে কথা কওক, আজি সংখ্যালঘু লোকসকলে কথা কওক, আদিবাসী লোকসকলে কথা কওক, ভাইকিক সংখ্যালঘুসকলৰ কথা কওক, সকলো শ্ৰেণীৰ ৰাইজ আজি ওলাই আহিছে। ওলাই আহি জুৱেল টুডু ডাঙৰীয়াৰ জৰিয়তে তেওঁলোকৰ এই পেটৰ ভোকৰ যিটো বেদনা সেইটো সাব্যস্ত কৰিবলৈ 30 তাৰিখে হাতৰ চিনত ভোট দিয়াৰ কাৰণে সংকল্প লৈছে।